নমস্কাৰ মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক অসংযুক্ত হস্তৰ বিষয়ে অলপমান দেখুৱাইছিলোঁ। আজিও মই আপোনালোকক অসংযুক্ত হস্তৰ বিষয়ে অলপমান দেখুৱাবলৈ ওলাইছোঁ। যদি ভুল হয় ক্ষমা কৰিব। আচলতে আমি হাত দুখনেৰে কতকি দেখাব নোৱাৰোঁ নহয় জানো? পৰ্বত, পাহাৰ, আকাশ পাতাল এই সকলোবোৰ আমি হাত দুখন ব্যৱহাৰ কৰি দেখাব পাৰোঁ। আহকচোন তেন্তে চাওঁ এই হাত দুখন ব্যৱহাৰ কৰি আমি কেনেদৰেনো এই সকলোবিলাক বস্তু দেখাব পাৰোঁ। আমি হস্ত ব্যৱহাৰ নাচৰ ক্ষেত্ৰত কেনেদৰেনো কৰিব পাৰোঁ আহকচোন কৈছিলোঁ। এইবাৰ ক'বলৈ ওলাইছোঁ পদ্মকোষ। প্ৰতাহস্তখন এনেদৰে লৈ ল'ব আৰু এই আঙুলিকেইটা অলপ যদি আমি বেকা কৰি দিওঁ তেতিয়াই আমাৰ হৈ পৰে পদ্মকোষ। পদ্মকোষনো আমি নাচৰ ক্ষেত্ৰত কেনেদৰে ব্যৱহাৰ কৰিম? দুই পদ্মকোষ লৈ যদি আমি মূৰৰ ওপৰত ঘূৰাওঁ তেতিয়াহ'লে আমাৰ পাগুৰি দেখাব পাৰোঁ। পদ্মকোষটো আমি ফুলৰ কলি দেখাবলৈ ব্যৱহাৰ কৰিব পাৰোঁ, ফল দেখাবলৈ ব্যৱহাৰ কৰিব পাৰোঁ। যে হখক আমি প্ৰতাহস্তখন এনেদৰে লৈ এই মাজৰ আঙুলি দুটা আমি এনেদৰে কৰি আৰু বুঢ়া আঙুলিটোৱে যদি আমি এনেদৰে ধৰি দিওঁ তেতিয়া আমাৰ হৈ পৰে হখক। আমি দুই হখক লৈ যদি এনেদৰে কৰোঁ তেতিয়া আমি কৃষ্ণ দেখাব পাৰোঁ। দুই হখক লৈ যদি আমি মুখৰ আগত এনেদৰে দেখাওঁ তেতিয়া আমি ব্ৰহ্মা দেখাব পাৰোঁ। ইয়াৰ পাছৰ হস্তটো হৈছে মুষ্টিক। প্ৰতাহস্তখন এনেদৰে লৈ এইকেইটা আঙুলি এনেদৰে বেকা কৰি বুঢ়া আঙুলিটোৱে যদি আমি আঙুলিকেইটাৰ ওপৰত এনেদৰে দিওঁ তেতিয়া আমাৰ হৈ পৰে মুষ্টিক। মুষ্টিকনো আমি নাচৰ ক্ষেত্ৰত কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ? দুই মুষ্টিক লৈ যদি আমি ওপৰৰ পৰা তললৈ এনেকৈ কৰোঁ তেতিয়া আমি প্ৰসাৰ কৰা দেখাব পাৰোঁ। তাৰ পাছৰ হস্তটো হৈছে ত্ৰিশূল। প্ৰতাহস্তখন এনেদৰে লৈ ল'লোঁ আমি। বুঢ়া আঙুলিটোৱে আমি যদি কনিষ্ঠ আঙুলিটোক এনেদৰে ধৰি দিওঁ তেতিয়া আমাৰ হৈ পৰে ত্ৰিশূল। আমি শিৱ দেখুৱাবৰ কাৰণে ত্ৰিশূল ব্যৱহাৰ কৰিব পাৰোঁ। মুনিসকলক দেখুৱাবৰ কাৰণে আমি ত্ৰিশূল ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ পাছৰ হস্তটো হৈছে আমাৰ শংখমুখ। প্ৰতাহস্তখন এনেদৰে লৈ ল'লোঁ। বুঢ়া আঙুলিটোৱে তৰ্জনী আঙুলিটোক এনেদৰে কৰিলে আমাৰ হৈ যায় শংখমুখ। আমি মধ্যম আঙুলিটো এনেদৰে কৰিলেও আমাৰ শংখমুখ হয়। শংখমুখনো আমি নাচৰ ক্ষেত্ৰত কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ আহকচোন চাওঁ। আমি বাওঁ হাতখন যদি এনেদৰে লৈ লওঁ আৰু সোঁ হাতৰ যদি আমি শংখমুখ লৈ এনেদৰে দেখাওঁ তেতিয়া আমি লিখা দেখাব পাৰোঁ। শংখমুখ লৈ আমি বাওঁ হাতৰ যদি আমি শিখৰ লৈ লওঁ আৰু এনেদৰে কৰোঁ সোঁ হাতৰ শংখমুখ লৈ আমি খৰমৰা দেখাব পাৰোঁ। এনেদৰে যদি কৰোঁ আমাৰ খৰমৰা হয়। আমি দুই শংখমুখ লৈ যদি এনেদৰে তলমূৰ কৰি এনেদৰে কপাই দিওঁ তেতিয়া আমি চৰাই দেখাব পাৰোঁ। পাছৰ হস্তটো হৈছে ধনুহস্ত। আমি প্ৰতাহস্তখন এনেদৰে লৈ ল'লোঁ আৰু বুঢ়া আঙুলিটো এনেদৰে পোন কৰি আৰু কনিষ্ঠ আঙুলিটো এনেদৰে যদি পোন কৰি দিওঁ তেতিয়া আমাৰ হৈ পৰে ধনু। আমি ধনুনো কেনেদৰে নাচৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ? বাওঁ হাতৰ ধনু যদি লৈ লওঁ, সোঁ হাতৰ যদি শংখমুখ লৈ লওঁ আৰু আমি এনেদৰে দেখুৱালে আমি এইখন হৈ গ'ল ধনু আৰু এয়া হৈ গ'ল খৰমৰা। আমি ধনু ব্যৱহাৰ কৰি দুই ধনু যদি আমি লৈ লওঁ আৰু তলৰ পৰা ওপৰলৈ যদি দিওঁ তেতিয়া আমি বৰাহ অৱতাৰ দেখাব পাৰোঁ। সত্ৰীয়া দশৱতাৰ নাচোঁতে আমি এই বৰাহ অৱতাৰটো দেখাব পাৰোঁ এনেদৰে। আজি মই আপোনালোকক অসংযুক্ত হস্তৰ বিষয়ে অলপমান দেখুৱালোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ আৰু আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ বাবে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজিলৈ আহিছোঁ।